হেল্ল' এভৰিৱান, মই জ্যোতিস্মিতা শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিয়াৰামঠলৈ। যোৱা জুলাই মাহৰ 31 তাৰিখে মোৰ অতি মৰমৰ বাজনীৰ জন্মদিন আছিল। মিচিকিৰ এমাহ নোহোৱাৰ হেতুকে জন্মদিনৰ দিনা জন্মদিন বিশেষ বুলি একোৱে কৰিব পৰা নগ'ল। সেয়েহে আবেলি মা, মই আৰু ভিন্দু সাই বাবা মন্দিৰলৈ বুলি ওলাই গ'লোঁ। বায়েও সাই বাবাক পূজা অৰ্চনা কৰে, সেয়েহে তাইৰ মনৰ কথা বুজি আমি 6 মাইলত থকা শ্ৰী sirdi সাই বাবা মন্দিৰলৈ গ'লোঁ। কিন্তু মিচিকিৰ এমাহ নোহোৱাৰ হেতুকে বা আমাৰ লগত মন্দিৰলৈ আহিব নোৱাৰিলে। বাৰু যি কি নহওক, তাইৰ হৈ আমি এই সেৱা কৰিছোঁ। আমি এয়া আহি পাই মন্দিৰৰ কাষতে থকা দোকান এখনৰ পৰা ধূপ, চাকি আৰু ফুল ল'লোঁ। তাৰপিছত চাকি জ্বলোৱা স্থানত চাকি কেইগছ জ্বলাবলৈ বুলি আহিলোঁ। চাকি কেইগছ সকলোৰে হৈ মাকেই জ্বলাবলৈ দিলোঁ। চাকি কেইগছ ধুনীয়াকৈ জ্বলাই আমি মন্দিৰলৈ বুলি আহিলোঁ। সেয়া যে শুনিছে, মন্দিৰৰ ভিতৰত সাই বাবাৰ আৰতি হৈ আছে। আমি ঘৰৰ পৰা ওলাই আহোঁতে আৰতি পাম বুলি ভবাই নাছিলোঁ। ইয়াত আহি পাই আৰতিৰ শব্দ শুনি মনটো ভাল লাগি গ'ল। ভিতৰত ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফী এলাউ নাই, তথাপিও অলপমান মনে মনে কৰিছোঁ। আৰতি শেষ হ'ল। তাৰপিছত আমিও তেওঁক সেৱা কৰি ফুল অৰ্পণ কৰিলোঁ। প্ৰসাদ লৈ এয়া ওলাই আহিছোঁ এবাৰ মন্দিৰ প্ৰদক্ষিণ কৰি ঘৰলৈ যাওঁ বুলি। ইয়াৰ যে পৰিৱেশটো ইমান ধুনীয়া, ইয়ালৈ আহিলে সঁচাই মনটো ভাল লাগি যায়। সঁচাকৈ বৰ ভালদৰে মেইনটেইন কৰি ৰাখিছে মন্দিৰৰ চোৱা চিতা কৰা মানুহসকলে। মন্দিৰৰ কাষেদি আহি এইফালে আছে এয়া ধুনি। ওচৰৰ পৰা মই ভালদৰে দেখাই দিছোঁ, য'ৰ পৰা পূজাৰীসকলে ইয়াৰ পৰা ওলোৱা ছাইখিনি ফুট হিচাপে ব্যৱহাৰ কৰে, যিটো অবিৰতভাৱে জ্বলি থাকে। আৰু এয়া শিৰডিৰ পৰা অনা নিম গছ। নিম গছজোপা আগতে ডাঙৰেই আছিলে, হয়তো ভাগি গৈছে, এয়া নতুনকৈ ৰুইছে। এতিয়া আমি ঘৰলৈ যাওঁ, বাহঁতো ঘৰত অকলে আছে। আপোনালোকক শেষবাৰৰ বাবে মন্দিৰটোৰ আৰু মন্দিৰটোৰ পৰিৱেশটোৰ সৌন্দৰ্যতাখিনি দেখাই দিওঁ বুলি ভাবিলোঁ। আপোনালোক যদি এই মন্দিৰ ভাগলৈ এতিয়ালৈকে অহা নাই, তেন্তে নিশ্চয়কৈ ইয়ালৈ আহক আৰু ইয়াৰ সৌন্দৰ্যতা উপভোগ কৰক। খুব এটা ধুনীয়া পৰিৱেশ, সঁচাই আহি মনটো ভাল লাগি যায়। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। Do like, share and subscribe to my channel. Bye.